য'ত মাকৈ ওলমাই থৈ দিছে। কালি ৰাতি আমি যদি ইয়াত থকাত মাকৈ খাব পালোহেঁতেন। এটা আপোনালোকলৈ খুব সুবিধাজনক ভিডিঅ' বনাইছোঁ আৰু এই ভিডিঅ'টো চাই বহুতো উপকৃত হ'ব বুলি ভাবোঁ। যিসকলে ধৰি লওক ইন ফিউচাৰ যদি জিৰ'লৈ আহিব বিচাৰে, তেওঁলোকে ক'ত থাকিব, কি খাব, কেনেকুৱা চিনেৰি বিচাৰিছে, কেনেকুৱা ঠাইত বিচাৰিছে, টাউনত থাকিব নে অলপ গাঁও অঞ্চলত থাকিব। তো সেইকাৰণে ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক। এতিয়া দেখিছে মই এটা খুব ধুনীয়া পৰিৱেশত আছোঁ, এটা গাঁৱৰ পৰিৱেশত আছোঁ। বিৰি গাঁও হয় এখন, চাৰিওফালে পাহাৰ, পাইন গছ আৰু কিমান ধুনীয়া ধুনীয়া। আৰু মই আছোঁ এনেকুৱা বাঁহৰ চাং এখনত উঠি। আৰু ইয়াত এটা হোমষ্টে আছে যাৰ নাম হ'ল চাংগো হোমষ্টে নিয়েৰ নাগপুটু চিলেক ৰোড। আৰু কালি আমি নাজানিলোঁ আৰু মই জিৰ'লৈ ফাৰ্ষ্ট টাইম অহাৰ কাৰণে ধৰি লওক অলপ হোটেলত মোৰ অলপ পইচা বেছি গ'ল, কিন্তু আগেয়ে জনাহেঁতেন মই এনেকুৱা হোমষ্টেত থাকিলোহেঁতেন। হোটেলততো বহুত ঠাইত গৈ বহুত ঠাইত থাকোঁৱেই, কিন্তু মই হোমষ্টেত থাকিবলৈ ইচ্ছা আছিল। জুই ফুৱাই ফুৱাই ৰাতি ধৰি লওক ভাত পানী খাবলৈ জুইৰ ওচৰতে খাব বিচাৰিছিলোঁ, জুইশালৰ ওচৰতে, কিন্তু তেনেকুৱা নাপালোঁ, হোটেলত থাকিবলগীয়া হ'ল। কিন্তু আপোনালোকে এনেকুৱা ঠাইলৈ আহিলে, এনেকুৱা গাঁও অঞ্চলত আহি এনেকুৱা হোমষ্টেত থাকিলে বেছি আনন্দ পাব বুলি মই ভাবিছোঁ। এতিয়া মই চবফালে দেখাই দিম আৰু ইয়াত আপোনালোকে কি খাবলৈ বিচাৰে সেয়া আপোনাৰ একদম মুখৰ আগতে বনাই দিয়ে। তো চাংগো হোমষ্টেনো কেনেকুৱা আপোনালোকে দেখাইছোঁ। তেওঁলোকৰ কাষতে আছে এখন এনেকুৱা ৰেষ্টুৰেণ্ট টাইপৰ আছে, ইয়াত সকলোখিনি খানা বনায়। সৰু হ'ব পাৰে কিন্তু খুব ধুনীয়া ধুনীয়া, আপোনালোকে সকলোখিনি ইয়াত পাব। আৰু ফ্ৰণ্টত আছে এখন পাইন গছৰ জংঘল টাইপ আছে। আৰু এইটো হোমষ্টেটো দেখিবলৈ সৰু মৰু কিন্তু কিমান ধুনীয়া মই দেখাই দিছোঁ। এইটো কমন বাথৰুম, লেট্ৰিন বাথৰুম। আৰু সোমায়ে আপোনালোকে দেখা পাব, এতিয়া লাইট নাই তথাপি মই দেখাই দিছোঁ, এনেকুৱা জুইশাল আছে দেখিছে, য'ত মাকৈ ওলমাই থৈ দিছে। কালি ৰাতি আমি যদি ইয়াত থকাত মাকৈ খাব পালোহেঁতেন, জুই ফুৱাব পাৰিলোহেঁতেন, ওচৰতে লাল চাহ খাব পাৰিলোহেঁতেন, তথা আড্ডা মাৰিব পাৰিলোহেঁতেন ধুনীয়াকৈ। টোপনি ধৰিলে ছাইডতে শুই যাব পাৰি। আৰু ইয়াতে এনেকুৱা বিচনা আছে কাঠৰ ধুনীয়া ধুনীয়া, এতিয়া এইবোৰ উঠাই থৈছে যাতে ধূলি নপৰিবৰ কাৰণে। আৰু এইটো হৈছে বেডৰুমটো, ইয়াতো খুব ধুনীয়া এনেকুৱা বিচনা আছে। আৰু এক্সট্ৰাকৈ যদি লাগে ধৰি লওক মেট্ৰেছ আনি দিয়া হয়। আৰু কাঠৰ হয় গোটেইটো, চাংঘৰ হয়। তাতে তেওঁলোকৰ ভিতৰত লেট্ৰিনো এনেকুৱা আছে। হোমষ্টে হয়, বহুত বেছি পইচা নলয়। আৰু পাছফালে এনেকৈ এখন তেওঁলোকৰ বেলকনি আছে, বেলকনিৰ পৰা আকৌ আপোনালোকে বেক চাইডটো চাওক, চাৰিওফালে পাইন গছে আৱৰি আছে। আৰু গোটেই আৰু এইটো বহুত ধুনীয়া মেট্ৰেছ পাই থৈছে। মুঠতে আপোনালোকে থাকি ভাল পাব, কম খৰচত মানে মজা হোমষ্টে। আৰু অৰুণাচলত আহিলে মানুহে এনেকুৱা জুই চুই ফুৱাই থাকি ভাল পায়। আৰু আপোনালোকে নিজৰ মৰ্জিমতে থাকিব পাৰিব, ঘৰত থকা নিচিনা পূৰা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ দেখিছেনে। কাঠৰ অভাৱ নাই, কাঠ গোটাই থৈছে। এয়া কি কাৰণে, সেই যে জুইশালখন আছে তাত জুই ফুৱাবৰ কাৰণে। আৰু সৰু ল'ৰা ছোৱালী যদি আহে তেনেকৈ জোলনা খেলিব পাৰিব, যেনেকৈ নিৰ্বাণা গগৈয়ে খেলি আছে, হয় নাই বেটা? তুমি গা ভাল পাইছানে এতিয়া? গুড। আৰু এখন ৰেষ্টুৰেণ্ট হৈছে টাকুমপুৰ ৰেষ্টুৰেণ্ট। ইয়াত ৰাইচ, চিকেন, ফিছ, পৰ্ক, ম'ম', ফ্ৰাইড ৰাইচ, চাওমিন, থুপ্পা, টি, কফি সকলোখিনি উপলব্ধ। তো আহিব কেতিয়াবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকলে ধৰি লওক কেতিয়াবা যদি জিৰ'লৈ আহি এনেকুৱা পৰিৱেশত থাকিব বিচাৰে তেন্তে তেওঁলোকলৈ বহুত সুবিধা হ'ব। থেংক ইউ।